কাগজ মই কাটি ল'লোঁ 12 সেণ্টিমিটাৰকৈ আৰু 3 সেণ্টিমিটাৰ বহলাই দিছোঁ আঠাৰ বাবে। বৰ্তমান মোৰ আঠা লগোৱা হৈ গৈছে 1 পেজত। এয়া দেখিছে আপোনালোকে। আৰু 3টা পেজ লাগিব। মই কাটি থৈছোঁ। এইটো 3টা পেজ আঠা লগাব লাগিব। পেজ কেইখন মই চাৰিফালে 12 সেণ্টিমিটাৰকৈ লৈছোঁ আৰু 3 সেণ্টিমিটাৰ এফালে বহাই দিছোঁ। সেইটো আঠা লগাবৰ বাবে আপোনালোকে সুবিধা অনুযায়ী বহাই দিব আঠা লগোৱাটো। আঠা লগোৱা হৈ গৈছে। আকৌ এটা মই নতুন বক্স বনাবলৈ তৈয়াৰ কৰিছোঁ। সেইটো চাৰিফালে 9 সেণ্টিমিটাৰ আৰু অলপ আপোনালোকে সুবিধা অনুযায়ী বহলাই দিব আঠা লগাবৰ বাবে। কাগজবোৰ নষ্ট হোৱাতকৈ যিহেতু মই অলপ সেইবাবে দীঘলকৈ দিলোঁ। এনেই কাটিলে নষ্টহে হ'ব। মই আলপিং মাৰি লৈছোঁ। তাৰপিছত ওলাই থকা পৰত আঠা মাৰি দিছোঁ। এইটো এটা বক্স এখন হৈ গ'ল। ইয়াত মই আঠা লগাই দিছোঁ। যি টুকুৰা মই অলপ বহলাই দিছিলোঁ কাগজ তলত পাৰিবৰ বাবে আঠা লগাই লৈছোঁ। যিহেতু আলপিং মাৰিব নোৱাৰি। আঠা লগোৱা হৈ গৈছে। আপোনালোকে লগাওঁতে চাব যাতে চাৰিফালে সমানে লাগে আৰু চাৰিফালে সমানে জেগা বাঢ়ি থাকে, যাতে বক্সটো মাজতে পৰে। এইটো এটা বক্সৰ দৰে হৈ গৈছে। মই আকৌ এখন কাগজ লৈছোঁ এটা সৰু বক্স বনাবৰ বাবে। তাত দিশ আছে 28 সেণ্টিমিটাৰ, প্ৰস্থ 6 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ আঠা লগাব পাৰিব। মই আকৌ এখন কাগজ লৈছোঁ। তাত মই দীঘলটো 30 সেণ্টিমিটাৰ লৈছোঁ আৰু পঠালিটো 6 সেণ্টিমিটাৰ লৈছোঁ আৰু 3 সেণ্টিমিটাৰ আঠা লগাবৰ বাবে একদম বহলাই দিছোঁ আৰু কাটিছোঁ। ইটো বক্সতকৈ এইটো বক্স অলপ সৰু। এয়া মই আঠা লগাই হৈ গৈছে। মই আকৌ এখন কাগজ লৈছোঁ। আগৰখনৰ সমানে 30 সেণ্টিমিটাৰ দীঘল, কিন্তু ইয়াত গোটেইকেইখন 4খনকৈ কাটিব লাগিব বেলেগকৈ। যিহেতু কাগজকেইখন বৰ্গক্ষেত্ৰ নহয় আয়তক্ষেত্ৰ হৈছে, সেইবাবে আমি আঠা লগাবৰ বাবে 3 সেণ্টিমিটাৰ উলিয়াই দিম আঠা লগামতে। তেতিয়াহে এইটো বক্সতকৈ এইটো বক্স সৰু হ'ব আৰু বৰ্গক্ষেত্ৰ হ'ব। এইবাৰ আমি বেলেগ এখন কাগজ ল'ব লাগিব। এখন তলৰ কাগজখন যিমান দীঘল হয় সিমানটো বহল ল'ব লাগিব আৰু অকণমান ঘূৰাই দিবৰ বাবে 2 সেণ্টিমিটাৰ বা 3 সেণ্টিমিটাৰ বহলকৈ ৰাখিব লাগিব। চাই লওক মই কেনেকৈ বনাইছোঁ। এতিয়া বেলেগ এখন কাগজ ল'ম আমি, তাত আঠা লগাই দিম, নহ'লে দেখিবলৈ বেয়া হ'ব এনেকৈ ডাঠ কাগজখন ওলাই থাকিলে। এইটো এটা বক্স বনি গ'ল। এনেকৈ আমি চবৰে এটা বক্স বনাম, যিটো যিমান ডাঙৰ হয়।